Hello everyone, welcome to my YouTube channel. মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই আপোনালোকলৈ লৈ আহিছো এটা ধুনীয়া গাহৰি মাংসৰ ৰেচিপি। আশা কৰোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পাব। আৰু এইখিনি হৈছে কণ বিলাহী, এইখিনি বজাৰৰ পৰা আনিছিলো মই আৰু ভালকৈ এতিয়া সাফা কৰি লৈছো। এইখিনি মই গাহৰি মাংসত ইউজ কৰিম। আৰু ফাৰ্ষ্টতে এতিয়া এইখিনি গাহৰি মাংস আধা কেজি আছে ইয়াত। এইখিনি মই ফাৰ্ষ্টতে বইল কৰি ল'ম। লোকেল গাহৰি মাংস হয় এইখিনি সব। আৰু এইখিনি মই গাহৰি মাংসখিনি বইল কৰি লৈছো প্ৰথমতে। আৰু এতিয়া মই প্ৰথমতে কেৰাহী এখনত তেল অলপ দি দিছো, কাৰণ সব গাহৰি মাংসতে তেল নোলায় বেছিকৈ, সেইকাৰণে অলপ মই তেল দি দিছো। আৰু এয়া এতিয়া পিঁয়াজ দি দিলো। পিঁয়াজখিনি মই ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। আৰু ইয়াতে মই এতিয়া শুকান জলকীয়া কেইটামানো দি দিছো। তাৰপিছত ভালদৰে এনেকৈ লৰাই ল'ম। ইয়াতে মই গোটা মছলা কেইটামানো দি দিম এতিয়া। গেছৰ ফ্লেমটো মই ল' কৰি ৰাখিছোঁ, নহ'লে মছলাখিনি দেৰি যাব। আৰু ইয়াতে মই এতিয়া কণ বিলাহীখিনি দি দিছোঁ, আৰু লগতে মই ডাঙৰ বিলাহী এটা আছিলে সেইটোও দি দিছোঁ। বিলাহীখিনি অলপ গলি লোৱালৈকে মই এনেদৰে ভাজি ল'লোঁ। আৰু এতিয়া মাংসখিনি দি ইয়াতে মই নিমখ দি দিছোঁ। আৰু ইয়াতে মই এতিয়া কেপচিকাম আৰু কাটি লোৱা আলুকেইডোখৰ দি দিম। তাৰপিছত ভালদৰে ভাজি ল'ম। এতিয়া মই ইয়াতে হালধি দি দিছোঁ। আৰু ইয়াতে মই এতিয়া একেলগে খুন্দি লোৱা আদা নহৰু আৰু জলকীয়া পেষ্টখিনি দি দিছোঁ। তাৰপিছত ভালদৰে আকৌ লৰাই ল'ম। আৰু ইয়াত দেখিছে তেল ওলাবলৈ আৰম্ভ কৰিছে। এতিয়া মই ইয়াতে পানী দি দিম। ইয়াতে মই পানী বেছি দিয়া নাই, অলপ দিছোঁ, কাৰণ মাংসখিনি গ্ৰেভি হ'লে বেছি ভাল লাগে খাই।
আৰু ইয়া মাংসখিনি প্ৰায় হৈছেগে আৰু যেহেতু গ্ৰেভি কৰিম আৰু অকমান পানী শুকাবলৈ দিম তাৰপিছত ৰেডি হৈ যাব